আমি সকলোৱে জানে 2020 চনৰ মাৰ্চ মাহৰ পৰা আমাৰ মহামাৰীয়ে আমাৰ সকলো ভাৰতবৰ্ষক ধৰি 2-3খন আমাৰ চুবুৰীয়া দেশখনক ধৰি আমি বহুতেই আমাৰ ধ্বংসাৱশেষ বা কিবা এটা যি আমাৰ মানে নিজ কিবা এটা আমাক বিধ্বস্ত কৰা যেন আমাৰ কিবা হৈ গ'লো এই সমস্যা কিবাৰ পৰা আমি আজিৰ এই স্বাধীনতা দিৱসত 75তম স্বাধীনতা দিৱস উপলক্ষে সংগতি ৰাখি লামাজান আঞ্চলিক শৈক্ষিক উত্তৰণ সমিতি আৰু লামাজান বিহিয়া প্ৰাথমিক বিদ্যালয়ৰ সহযোগত দুজন শিক্ষক আৰু উদীয়মান মেধাৱীৰ যি যুৱক যুৱতী সিহঁতৰ সহযোগত আমি সকলোৱে আজি এইটো দিৱস উপলক্ষে প্ৰতিযোগিতা অনুষ্ঠান কৰা হৈছে ক্লাছ 8, 9, 10ৰ সকলো ছাত্ৰ ছাত্ৰীকে আমি 4খন 5খন গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত প্ৰতিযোগিতাত ভাগ ল'বৰ বাবে আমি প্লেটফৰ্ম দিছোঁ। আমি ছাপ'জ 2 বছৰ ধৰি আমাৰ শিক্ষাৰ মানদণ্ড শিক্ষাৰ গুণগত শিক্ষাবিলাক পোৱা নাই। অনলাইন ক্লাছতে যিমানখিনি কিবা হৈছে ডাইৰেক্টলি আমি বাস্তৱিক পাঠ্যপুথি জ্ঞান প্ৰদান নাই কৰা। গতিকেলৈ ছাপ'জ আমি উদীয়মান যিমানখিনি ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ যিটো নেকি মানদণ্ডতা শিক্ষা বৌদ্ধিকতা নৈতিকতা সকলোকে মানে আগুৱাই যাবৰ বাবে এই ডেভেলপমেণ্টৰ উদ্দেশ্য লক্ষ্য ৰাখি আমি এইখন প্ৰতিযোগিতা পতা হ'ল। আজি ছাপ'জ 3টা বিভাগৰ ওপৰত আমি প্ৰতিযোগিতাখন পতা হৈছে। ভাষণ প্ৰদৰ্শন 15 আগষ্টৰ ওপৰত ভাষণ প্ৰদৰ্শন কুইজ প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতা সেইটোৱে আমি আজি এইখন অনুষ্ঠানত প্ৰতিযোগিতা হিচাপে আমি বাছি ল'লোঁ। ধন্যবাদ। 1947 চনৰ 15 আগষ্ট দিনৰ পৰা সকলো স্কুলত পূৰ্ণাগষ্ট দিৱস পালন কৰা হয়। গতিকে আমি এই বছৰৰ পৰা ব্যক্তিগতভাৱে লামাজান বিহিয়া এল পি স্কুলৰ সহযোগত আৰু লামাজান আঞ্চলিক শৈক্ষিক উত্তৰণৰ সহযোগত আমি ল'ৰা ছোৱালীকৰ শিক্ষা দিশ আৰু শৈক্ষিক সামাজিক দিশবিলাক অলপ আগবাঢ়ি দিবৰ বাবে এই ব্যক্তিগত এই ছিষ্টেমটো আমি এইবছৰৰ পৰা ওলাইছোঁ। গতিকে চৰকাৰকো আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বিশেষ স্কুলবিলাকত বহুতো মাষ্টৰ কমি আছে আৰু মাষ্টৰ কমাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীবিলাকে শিক্ষা দিশৰ পৰা বহুত কমিছে। সেইকাৰণে চৰকাৰে প্ৰত্যেকখন স্কুলত পৰ্যাপ্ত কৰ্মে যিমান দিব লাগে শিক্ষকক নিযুক্তি দিব লাগে বুলি অনুৰোধ জনাইছোঁ। 75তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উপলক্ষে আপোনালোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই 75তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আমি লামাজান আঞ্চলিক শৈক্ষিক উত্তৰণ সমিতি আৰু লামাজান বিহিয়া প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আমি লামাজান বিহিয়া মুৰংঘৰত এলানি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে এই অঞ্চলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক উৎকৰ্ষ সাধনৰ হেতুকে আমি এলানি সেই প্ৰতিযোগিতাখিনি আয়োজন কৰিছোঁ। আমাৰ প্ৰতিযোগিতাসমূহ আছিল এনেধৰণৰ। আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্বাধীনতা দিৱস উপলক্ষে ভাষণ দিয়াৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কুইজ আয়োজন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত তৰ্ক প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আশা কৰিছোঁ এনেধৰণৰ প্ৰতিযোগিতাসমূহে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণত সহায় কৰিব, লগতে মানসিক বিকাশতো সহায় কৰিব। এই মহৎ উদ্দেশ্য আগত ৰাখি আমি সকলোৱে লগ লাগি আজি এই বিশেষ দিনটোত 75তম স্বাধীনতা দিৱস উপলক্ষে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইয়াত গতিকে সকলোৱে সমবেত হৈছোঁ। আমি সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চলিছোঁ বাৰু। ধন্যবাদ। মই ক'ব লগা এইখিনিয়ে।